আদিবাসী ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্ব নিৰ্বাহ কৰা জাষ্টিন লাকাৰাৰ লগত মোৰ বহুদিনীয়া পুৰণা সম্বন্ধ আছিলে। আদিবাসী সমাজখনৰ কাৰণে তেখেতে বহুত কষ্ট কৰিছিলে, সংগ্ৰাম কৰিছিলে। আজি মই তেখেতৰ ঘৰলৈ আহি তেখেতৰ সমাধিত মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু তেখেতৰ পৰিয়ালৰ সৈতেও দুআষাৰ কথা পতাৰ বাবে ইয়ালৈ আহিছোঁ। সম্পৰ্কে আমাৰতো ক'বলগীয়া কথা নাই। ভাবুকি দিয়া মানুহে ভাবুকি দিব। সম্ভাৱনা আছে নেকি কিবা কৰাৰ? তেওঁ আমাক কিবা কৰাৰ আগতে আমি আগত কৰি ল'ম। বৰাক ঘটনা শান্তিপূৰ্ণ আছে। ছাৰ, নিৰ্বাচনৰ বিষয়ে কিবা কওক। আজি নালাগে, ইয়াতে মই এটা বেলেগ Yeah. Selfie.